Welcome to my channel Apunar Bandhobi BARSHA. Saraswati puja ahi ase সকলোৱে জানোৱে আমি কোন তাৰিখে গম পাইছোৱে কিন্তু আমাৰ ছোৱালীবোৰৰ উগুৰ ঠুগুৰ কাপোৰৰ কাৰণে আৰু কোনে কি পিন্ধিব জুৱেলাৰী কোনে কেনে ধৰণৰ হেয়াৰ ষ্টাইল কৰিব এইবিলাক কিন্তু এই সমস্যাটো দূৰ কৰাৰ কাৰণে হয়তো বহুখিনি হেল্পফুল হ'ব আপোনালোকৰ তেনেকুৱা ধৰণৰ ভিডিও এটা লৈ আহিছো কোনে কেনে ধৰণৰ কৰিব পাৰে কেনেকুৱাকে পিন্ধিব পাৰে কেনেকুৱা ধৰণৰ ষ্টাইল কৰিব পাৰে তো তিনটা লুক লৈ আহিছো আশা কৰো আপোনালোকে বহুত ভাল পাব আৰু এই ভিডিওটো সম্পূৰ্ণকৈ চাব তাৰ আগতে এটা কথা কওঁ আপোনালোকে যদি মোৰ চেনেলটো নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো ভাল পালে লাইক এটা কৰি দিব তেনেহলে কথা পাতি নাথাকো ভিডিওটো ষ্টাৰ্ট কৰো মই তিনিটা লুক ক্ৰিয়েট কৰিছো আৰু কোনটো লুক আপোনালোকে বেছি ভাল পায় মোক কমেন্টত জনাব প্ৰথম মোৰ যেটো লুক হয় হেতু আপোনালোকক দেখুৱাইছো ফাৰ্স্ট লুকটোৰ বাবে মই মুগা ৰঙৰ মেখেলা এখন আৰু মুগা ৰঙৰ ব্লাউজ এটাৰ সৈতে এখন ৰঙা চাদৰ মই লৈছো আৰু চুলিখিনি তেনে সিম্পলকে ৰাখিছো আৰু ইয়াৰিংছ মই অকমান হেভি পিন্ধিছো আৰু এটা ম্যাচিং বেগও লৈছো আৰু এই মুগা ৰঙৰ মেখেলা আৰু ব্লাউজৰ সৈতে ৰঙা ৰঙৰ চাদৰখনত খুব এটা ধুনিয়া লুক ক্ৰিয়েট হৈছে এই সেকেন্ড লুকটোত মই এখন ৰিহা চাদৰ মই ওয়্যাৰ কৰিছো কলা ৰঙৰ ব্লাউজ আৰু মেখেলাখনৰ সৈতে আৰু হাতত আৰু ডিঙিত মই একো পিন্ধা নাই কাৰণ মই বহুত বেছি হেভি লুক ক্ৰিয়েট কৰিবলৈ ভাল নাপাওঁ গতিকে মই সিম্পলকে হৈছো আৰু ইয়াৰিং মই ঝুমকা ব্যৱহাৰ কৰিছো ডাঙৰ আৰু খুব সিম্পল হেয়াৰ ষ্টাইল কৰিছো থাৰ্ড লুকটোৰ বাবে খিচা মুগা কাপোৰ মই পিন্ধিছো আৰু ইয়াৰিং মই খুব সিম্পল ৰিং ব্যৱহাৰ কৰিছো আৰু হাতত মই একো নাই ডিঙিটো নাই আপোনালোকে দেখিছে চুলিখিনি খুব সিম্পলকে ৰাখিছো এনে খুলি ৰাখিছো আৰু এনেকুৱা লুক এটা ক্ৰিয়েট কৰিব পাৰিব আপোনালোকে যদি সিম্পল হ'বলৈ বিচাৰে আশা কৰিছো আপোনালোকে এই ভিডিওটোৰ পৰা বহুখিনি সহায় পাব আৰু সৰস্বতী পূজাত আপোনালোকে খুব ধুনীয়াকৈ সাজি কাচি যাব পাৰিব সো মোৰ ভিডিওটো যদি চাই ভাল পাইছে তেনেহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব আৰু শেয়াৰ কৰিব আজিলৈ এইখিনিতে সামৰিছো নমস্কাৰ